দেখিছে মই এয়া মাছ বনাব লৈছোঁ আৰু এয়া মই পিঁয়াজ আলু আৰু এয়া কোমোৰা এনেকৈ কাটি লৈছোঁ আলুখিনিও এইদৰে চব কাটি লৈছোঁ আৰু এইফালে মছলা জিৰা 1 চামুচ নহৰু 4-5 ফুটামান আৰু এইফালে জলকীয়া দুটা আৰু এতিয়া মই বনোৱা ষ্টাৰ্ট কৰোঁ চাই থাকিব আৰু মছলাখিনি মই পানী অকণমান দি মিক্সিত পিচি লওঁ গেছৰ ফ্লেমটো অলপ হাই কৰি দিছোঁ আৰু এইফালে মই উতলি থাকোঁতে মাছ কেইপিচ দি দিছিলোঁ এয়া হৈ গ'ল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ